নমস্কাৰ স্বাগতম জনাইছোঁ মই এতিয়া অন্য ভিডিঅ'লৈ আশা কৰিছোঁ সকলো ভালে আছে আজি আকৌ ৰাতিপুৱা মানুহজনৰ পৰা গালি শুনিলোঁ কিয় বা গালি শুনিলোঁ বলকচোন তেনেহ'লে ভিডিঅ'টো আগলৈকে চাওঁ শার্ট দিয়া শার্ট কোনটো নীলা শার্ট দি কোনটো নীলা চাই এই ইয়াতে থৈছিলো ইস্ত্ৰি কৰা দিয়া সেইটো মই ধুবলৈ দিলোঁ নহয় ধুবলৈ দিলে এতিয়া মই কি পিন্ধি যাম তুমি দেখোন ক'লা যে মোৰ নীলা থলো ইস্ত্ৰি কৰি এটা পিন্ধি যাব লাগে মই কোনটো শার্ট পিন্ধি যাম মই তুমি নকৰিবা মই সদায় ওলাই যোৱাৰ পিছত কাপোৰ কানি সামৰিবা ধুই দিয়া বুলি কোৱা নাই মই ইস্ত্ৰি কৰা শার্ট আৰু আজি আকৌ ৰাতিপুৱাই লগালোঁ এটা জগৰ কাৰণ মানুহজনে যিটো শ্বাৰ্ট থৈছিলে কামলৈ যাওঁতে পিন্ধি যাম বুলি মই এইটো শ্বাৰ্ট দিলোঁ ধুই তাকে অকণমান দিলে গালি আৰু মাজে সময়ে গালি শুনাটো ভালো দিয়কচোন শুনিবও লাগে সেই কাপোৰ মেলিবলৈ আহিলোঁ ছোৱালীয়ে আকৌ চাওকচোন কেমেৰাটোৰ সৈতে ষ্টেণ্ডটো দাঙি লৈ গুচি আহিলে কি কৰি আছ দেখিলে নহয় তাই ষ্টেণ্ডটোৰ সৈতে কেমেৰাটো দাঙি লৈ গুচি আহিলে এইফালে কাপোৰখিনিও মেলি লৈছোঁ তাৰ মাজতে আহিলে ভাইটি ওচৰৰ ভাইটি দুটা ৰিহানাছ ব্লগ হৈ আছে ভিডিঅ' হাই এই কাপোৰ ধুইছোঁ এয়া ৰিহানা কাপোৰ ধুইছে নাই নাই বোলে মাজে সময়ে আহে এনেকৈ মোক সিহঁতিকেইটাই আমনি কৰিবলৈ এই যে মই শ্বাৰ্টটো মেলিব লৈছোঁ দেখিছেনে এইটোৱে শ্বাৰ্ট হয় যিটো শ্বাৰ্টৰ কাৰণে ৰাতিপুৱা মই মানুহজনৰ পৰা গালি শুনিলোঁ ধুই দিয়াৰ কাৰণে আজি আকৌ দুপৰীয়া বনাইছোঁ বোলে আলু পিটিকা আৰু লগতে বনাইছোঁ বেঙেনা পিটিকা এয়া আজি আমাৰ বাগানৰ লাষ্টবাৰৰ বাবে পাত ছিঙি আছিলে আজি ৰাতি বনাব লৈছোঁ এইফালে চিকেন আম্মাই ক'লে যে চিকেনখিনি অকণমান মছলা কমকৈ দি বনাবাচোন যিহেতু ঘৰ চবৰে গাটো ভাল নাই সেইকাৰণে এনেকৈ বনাব ক'লে তাকে মই প্ৰথমে চিকেনখিনি দি ল'লোঁ পিঁয়াজ আহি দিছোঁ মই নহৰু আৰু মই দিমে আদা দিলোঁ অকণমান হালধি আৰু ধনিয়া গুড়ি এয়া দিছোঁ ধনিয়া গুড়ি আৰু মই দিম অকণমান নিমখ ইয়াত দিলোঁ মই নিমখ সকলোবোৰ দি লৈ মই অকণমান মিহলাই দিম আৰু শেষত অকণমান নেমু চেপি দি আধা ঘণ্টাৰ কাৰণে থাকিবলৈ দিম এনেকৈ ভালদৰে মিহলাই লৈছোঁ তেতিয়াহে এনেকৈ মিহলাই ল'লেহে আচলতে গোটেই মছলাখিনি চিকেনখিনিত লাগিব এয়া আলু কেইটামানো দি দিছোঁ নহ'লে আলু কেইডোখৰ নিদিলে আকৌ আমাৰ ঘৰত মানে আলুটো খাই ভাল পায় মাংসৰ লগত বিচাৰে সেইকাৰণে এয়া কেইপিচমান আলু দি দিছোঁ কেৰাহী এখন এফালে দি লৈ তাত দিলোঁ তেল আৰু ইয়াত দিলোঁ তেজপাত আৰু ইয়াত দিলোঁ মই পিঁয়াজ অলপ দি ল'লোঁ আৰু এইফালে চিকেনখিনি তাত দি দিলোঁ চিকেনখিনি দিলোঁ অলপ সময় লৰাই মেলি ল'লোঁ অকণমান মজিব দিলোঁ চিকেনখিনি এয়া চাওকচোন চিকেনখিনিৰ পৰা মানে তেলটো ছেপাৰেট হৈ গৈছে অলপ সময় ঢাকি আকৌ মজ খাব দিলোঁ এয়া দিলোঁ মই জলকীয়া কেইটামান যিহেতু এতিয়া ঠাণ্ডা অকণমান ফুৰফুৰীয়া জ্বলা হ'লেহে ভাল লাগে তাকে কেইটামান জলকীয়া দি ল'লোঁ এয়া আকৌ কামৰ পৰা আহি পালেহি মানুহজন আৰু লগতে আহিলে জেনিফ কাৰ্টুন এটাৰ লগত লৈ আহিছে কিবা নিছে এয়া আনিছিলে গ্ৰিজাৰ যিহেতু এতিয়া অকণমান ঠাণ্ডা পৰিছে দাদীহঁতকো গৰম পানী দৰকাৰ হৈ থাকে আৰু ঘৰৰ সকলোকে দৰকাৰ হয় সেইকাৰণে ভাবিলোঁ এটা গ্ৰিজাৰ লৈ আহোঁ গ্ৰিজাৰ এটা সেয়া তাকে মানুহজনে আহোঁতে লৈ আহিলে ফালে মুৰ্গীৰ মাংসখিনিত দি দিলোঁ অলপ পানী সিজিবৰ কাৰণে আৰু অলপ সময় সিজিবৰ কাৰণে ঢাকি লৈ চাওকচোন ৰেডি হৈ গ'ল আজিৰ চিকেনখিনি কেতিয়াবা এনেকৈ খায়ো ভাল লাগে সদায় জোল খাই ভাল নালাগে আজি ভাবিলোঁ এনেকৈ আম্মাই যিহেতু ক'লে সেইকাৰণে ভাবিলোঁ এনেকৈ বনাওঁ এয়া জেনিফৰ লগত তাই খেল ধেমালিবোৰ চাওকচোন তাই খেলি আছে আৰু আজিকালি কি কৰে মানুহক আঁকোৰিব লৈছে এয়া কেনেকৈ আঁকোৰিব লৈছে চাওকচোন এনেকৈ আহিলে আৰু সিও প্ৰায় এইকাৰণেই আহে ঘৰলৈ তাইক পাম বুলি এয়া সিহঁতৰ খেল ধেমালিবোৰ আজি আকৌ আহিছিলে নানীৰ হাতৰ আকৌ দাইল খাই আমাৰ ঘৰৰ সকলোৱে বিৰাট ভাল পায় তাকে সেইকাৰণে নানীক ক'লে আপুনিয়ে বনাওকচোন দাইলখন তাকে তেওঁ বনাই আছিলে আৰু ৰাতিৰ কাৰণে আমাৰ চিকেনো আজি ৰেডি হৈ গ'ল তেনেহ'লে আজিলৈ আহিছোঁ বাই আকৌ পুনৰ লগ পাম অন্য এটি ভিডিঅ'ত